guys, good morning. ৰাতিপুৱা গা পা ধুই আজৰি হৈ গ'লো, হৈ পেলাই খালোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, তাৰপিছত মা গ'ল অফিচলৈ আৰু এতিয়া ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ। আৰু কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। একদম পুৰা উৎপাত কৰি আছে ন, হয়নে? লুটো দেখুৱাম দেই। সেইটো কেলে উৎপাত কৰিছ? কেলে কি হ'লনো? এইফালে আছে আমাৰ ফুচকি, আমাৰ ফুচকি পোৱালি এইটো আমাৰ ঘৰত জীৱ জন্তু ঢেৰ আছে আৰু কিবা কিবি আছে, দেখুৱাম ৰ'ব দেই। সেইজনী একো নকওঁ মই তোক উমনি দি আছে যদি বগীয়ে। এইফালে আছিলে মুৰ্গী, হাঁহ আছিলে হ'বলা, আৰু এইফালে এজনী আৰু দুজনী হাঁহ আছে। এই দুজনী সেইকেইটা হৈছে মাৰ ভাগৰ ঘৰৰ জীৱ জন্তু, আৰু অলপমান বস্তু আছে দেখুৱাম দেই। আমনি কৰি আছে নি? এইবিলাক কি? এইবিলাক মায়ে ফুল ৰুইছে এইবোৰ, আৰু এইফালেও আছে এইবিলাক ঢেৰ ফুল আছে এগালমান, আৰু এইফালেও আছে এইবোৰ। এইখিনি আৰু মাৰ সম্পত্তি আৰু ন মামী, মাৰ ডাঙৰ সম্পত্তি এইখিনি লৈয়ে ব্যস্ত আৰু এইফালে কিবা খেতি কৰিছে নি? এইফালে জানে কি কৰিছে? এইফালে চা জান কি কৰিছা? আমি বিজি আছো। জানে উৎপাত কৰি আছে ন, উৎপাত। আৰু এইফালে বনাই আছে আমাৰ ঘৰৰ তুলি। भैया जी हाय बोल दीजिए, हाय बोल दीजिए। কালি তুলিখন অকণমান হেৰি পালোঁ, টান পালোঁ। এতিয়া ফুলখিনি ভালকৈ দেখুৱাম দেই কি কি আছে, আৰু ইমান ধুনীয়া ৰ'দ পৰি আছে, বিৰাট ভাল লাগে আৰু। কি হ'ল? বন্ধ কৰি দিওঁ নি? প্লাছটো বন্ধ কৰি দিলোঁ। জোতা পিন্ধাই দিলোঁ, জোতা অৱস্থাই দম দিছে। জোতাযোৰ পিন্ধাই দিয়া আৰু যোৱা মাহীয়ে পিন্ধাই দিব যোৱা। এতিয়া সন্ধিয়া সময়, আৰু এইফালে লাইট ইমানেই কম পোহৰ, এই দেখিছেনে লাইটৰ যোগাৰ কৰি দিছে, নহ'লে দেখাই নাপাব মোক আপোনালোকে। আৰু এইফালে খানা বনি আছে, মামাই আহিছে, সৰু মামাই মজাকৈ বনাই আছে খানা, ছাগলী মাংস আৰু পোলাও বনাইছে, দেখাম দেই কি বনাইছে। কম্বলৰ তলত পূৰা বহি আছোঁ। হেই কি কৰিছা তুমি? কি কৰিছা? কি আন্ধাৰ। হেই ফ্লাছটোও নজ্বলে, হেৰি কম, কি বুলি কয়, লাইট এয়া কম, বেটৰী। আৰু এয়া চালাড, ইফালে হৈ গ'ল মাটন। সেয়া টেষ্টি মাটনৰ জোল, আৰু ইয়াত একদম পোলাও বনি আছে। চিটি শেষেই হোৱা নাই, চিটি শেষ হোৱাৰ পিছত দেখুৱাম, মানে খাওঁতে দেখুৱাম আৰু এইফালে জুহালত একদম বঢ়িয়াকৈ জুই জ্বলাই থৈছে মায়ে। এতিয়া অকণমান জুই ফুৱাই লওঁ ভাতকেইটা হোৱালৈকে। ঠাণ্ডা দিনত জুই ফুৱাই ইমান ভাল লাগে ন। আৰু এইফালে ভাত ৰেডি হৈ গ'ল, মায়ে চবকে বাঢ়ি দিলে। আৰু আচলতে আমি ঘৰলৈ যেতিয়া আহোঁ গোটেইখিনি একেলগে প্ৰায় এনেকৈয়ে বহি পেলাই তলত ভাত খাওঁ, আৰু খুব ভাল লাগে। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থেংক ইউ।